UPPL go back. BJP go back. EJP go back. Govinda Basmati Murdabad. Sanjay Sarkari. Govinda Basmati Murdabad. Govinda Basmati Murdabad. Sanjay Sarkari. जोंनो नांगौ जौगानाय UPPL go back. UPPL go back. BJP go back. EJP go back. EJP go back. दिनै हरिसिंगानिफ्राय उदालगुरिसिम थांनाय लामाखौ फोसाबनानै होयिनि थाखाय BTC सरकार आरो आसाम सरकारनि सायाव गोख्रों खुदिसारदों हरिसिंगा दखरा अल आसाम फरायसा आफाद। जायनि जाहोनाव 69 नं उदालगुरि विधानसभा बियाबनि MLA गबिन्द चन्द्र बसुमतारी, BTC-नि 32 नं हरिसिंगा बियाबनि UPPL नि MCLA सन्जय सरगियारि आरो लकसभानि MP दिलीप सयकिया बिथांमोन थासेयावबो दिनैसिम हरिसिंगानिफ्राय उदालगुरि थांनाय लामाखौ फोसाबनानै होनो हायाखै। फोसाबनानै होनो हायैनि जाहोनाव ओनसोलनि फरायसा फरायसुलिफोरा गोथौ गोथौ हाखरजोंनो हान्थामेला खालामनो गोनां जादों। बेनि थाखायनो दिनै हरिसिंगा दखरा अल आसाम फरायसा आफादा हरिसिंगानिफ्राय उदालगुरि थांनाय लामायाव गसंथानानै आखाइ आखाइ बेनार लानानै होस्रिखावदों गबिन्द चन्द्र बसुमतारी मुर्दाबाद, सन्जय सरगियारि मुर्दाबाद, दिलीप सयकिया मुर्दाबाद, UPPL go back, BJP go back होननानै गोख्रों रावजों होस्रिखावदों। আমি কলেজ লাগে রাস্তাটো মোৰ বেয়া ৰাস্তাটো আমাৰ কাৰণে লাগে আৰু এই ৰাস্তাটো বেয়া আমি ইমান দূৰৰ পৰা আহে চলাব নোৱাৰো আৰু আমি সাইকেল লগত আহি গাড়ী মটৰ নাই আমাৰ বহুত দূৰ কষ্ট হয় আৰু আমাৰ প্ৰায় 20 বছৰ ধৰি আমি মানে জিয়াটো ভুগিব লগা হৈছে। ইয়াতে হৰিশিঙাত এখন হৰিশিঙা হাই ছেকেণ্ডেৰী আছে, মডেল হস্পিটেল এখন আছে, ষ্টেচন আছে, তালৈকে অহা যোৱা কৰিবৰ কাৰণে আমাৰ বহুত কষ্ট হয়। যি কষ্টৰ ফলত আজি হৰিশিঙা হাই ছেকেণ্ডেৰীৰ ল'ৰা ছোৱালী গাৰ্জেনসকলে আনিবৰ কাৰণে বহুত কষ্ট ভুগিব লগা হৈছে। তাৰ ফলত আজি আমি সংগঠনবোৰ ওলাই আহিব লগা হৈছে। AJCPয়ে আছুৱে লগ কৰি পেলাই ষ্টুডেণ্টক গোটেইখিনি লৈ আহি গোটেই গাৰ্জেনখিনিৰ লগত লৈ পেলাই আহি পেলাই আজি আমি উপস্থিত হ'ব লগা হৈছে। যদি এই ৰাস্তাটোৰ যদি অতি সোনকালে তেওঁলোকে মেৰামতি নকৰে তেতিয়া আমি 1 বহাগৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰিম বুলি তীব্ৰ ভাষাই আমি গঢ়ি আনিছোঁ। ইয়াৰ বাবে প্ৰমোদ বড়ো চৰকাৰ, প্ৰমোদ বড়ো আৰু আমাৰ বিধায়ক গোবিন্দ বসুমতাৰী ধৰক আমি সকীয়াই দিব খুজিছোঁ। তেওঁলোকে আমাক নিশ্চয় হৰিচিঙা অঞ্চলৰ বাকীখিনিক মাহীয়ে চকুৰে চোৱা বুলি আমি নিজে গম পাইছোঁ। ইয়াতে কিবা ৰাজনীতিৰ কিবা চাল চলি আছে। উদালগুৰিৰ পৰা হৰিচিঙা সহযোগী পথটো এই নিৰ্মাণৰ দাবীত আজি আমি পদমৰি কাৰ্যসূচী লৈছোঁ। আমি এটা ধিক্কাৰ দিছোঁ, বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। এজন আমাৰ MP আছে দিলীপ শইকীয়া, এদিনো হৰিচিঙাত আহি পোৱা নাই, লজ্জাজনক কথা। ইয়াৰ আগত আমাৰ BPF চৰকাৰে 15 বছৰ ৰাজত্ব কৰিলে, এই ৰাস্তাটো নিৰ্মাণ নকৰিলে। ইয়াৰ পিছত পৰিৱৰ্তনৰ শ্লোগান দি পিনে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজত্ব কৰিলে UPPF চৰকাৰ, কিন্তু আজিলৈকে UPPৰ কোনো এজন বিধায়ক MCLA কোনো এজনে এই ৰাস্তাটোৰ কাৰণে কাৰণ নাই। অতি শীঘ্ৰে যদি এই ৰাস্তাটো মেৰামতি নকৰে তেতিয়াহ'লে আমি হৰিচিঙা আঞ্চলিক ছাত্ৰ নেতৃত্বত 1 বহাগৰ পৰা ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী হাতত ল'ম।